এইবাৰ আকৌ শিক্ষকৰ নিলজ্জ কাণ্ড। ছাত্ৰীৰ বুকুত হাত দিলে শিক্ষকে, টপৰ ভিতৰলৈ ভৰাই দিলে হাতখন। এজন শিক্ষকে ছাত্ৰীক বৰ্ডত লিখিবলৈ মাতি কৰিলে কুকৰ্ম। ছাত্ৰীগৰাকীয়ে বৰ্ডত লিখি থাকোঁতেই ছাৰে ছাত্ৰীগৰাকীৰ বুকুত হাত থৈ ল'লে শোৱাত। প্ৰতিটো ক্লাছতেই ছাৰে তেনেকৈ কৰে বাৰে বাৰে কুকৰ্ম। ছাৰে কৈছে চূৰ্ণি কিয় ল'ব লাগে, চূৰ্ণি লোৱাৰ কোনো প্ৰয়োজন নাই। বাৰে বাৰে ছাৰে ছাত্ৰীৰ বুকুৰ পিঠিত দিয়ে হাত। এই নিলজ্জ কাণ্ডটো সংঘটিত হৈছে গহপুৰৰ ৰমানন্দদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আৰু এই নিলজ্জ কাণ্ড সংঘটিত কৰা লম্পট শিক্ষকজনৰ নাম হৈছে ৰমা হাজৰিকা। আমি অতি দুখেৰে জনাবলগীয়া হৈছে, আচলতে মই যেতিয়া আশা কৰি দিছিলোঁ অতি দুখ পাইছোঁ, তাৰমানে যিটো আশা কৰি ইয়ালৈ পঠাইছোঁ। এজন যে শিক্ষকে এনেকুৱা মানসিকতাৰ ইয়াত মানে শিক্ষাদান কৰিবলৈ আহিছে, বৰ দুখ। কেতিয়া কৈছে বোলে মই লগাই দিছো নেকি?